মাই গড প্ৰব্লেম এটা হৈ গ'ল দোকান বিচাৰি বিচাৰি চাহ পাই গ'লো তো চাহ খাই লওঁ আৰু ভাইটিয়ে চাইকেল লৈ আহিছে কোকৰাঝাৰৰ পৰা আহিছে তো ভাঙি গৈছে অলপ So hey guys, welcome back to my YouTube channel. আৰু এটা ব্লগ ষ্টাৰ্ট কৰি দিলো তো ভাবিছিলোঁ অলপ আগলৈকে যাম বুলি কিন্তু নগ'লে আৰু ইমান ঠিকো নহ'ব অকলে আহিছোঁ যিহেতু আৰু বহুত বেছি ভোকো লাগি আছিল সেইটো কাৰণে ৰিটাৰ্ণ হৈছিলোঁ আৰু ঘৰতো কোৱা অহা নাই ঘৰত খালি গৈছোঁ কি এনেই ওচৰৰ পৰা ঘূৰি আহোঁ তেনেকৈ ওলাই আহিছিলোঁ তো ঘৰত কোৱা নাই সেইটো কাৰণে নগ'লোঁ আৰু বেছি দূৰো হৈ যাব তো ইফালে দোকান বিচাৰি বিচাৰি চাহ পাই গ'লোঁ তো চাহ খাই লওঁ দোকান বিচাৰিয়ে আছোঁ তেনেকৈ খাবৰ কাৰণে ভাল পোৱাও নাই আৰু খোলাও নাই এতিয়ালৈকে বহুত জল্দিয়ে হৈ আছে তো সেইটো কাৰণে খোলাও নাই আমাৰ চাহ তাহ খোৱা হৈ গ'ল আৰু এতিয়া আগফালে গোপ্ৰটো লগাই তো গাইছ এতিয়া ওলাই দিওঁ বাপৰে কি গৰম দিছে তেতিয়াতো যাওঁতে বহুত বেছি পূৰা ঠাণ্ডা ঠাণ্ডা পাই আছিলোঁ এতিয়া পূৰা ৰ'দ ওলাই গ'ল বহুত বেছি গৰম দিছে নাই ই মানে চিধাকৈ নাথাকে আৰু এনেকৈ বেকা হৈয়ে যাই থাকে যিমান চিধা কৰিব আকৌ টাইট কৰিব লাগিব ইমান বেছি ভোক লাগি আছিল তো চাহে খালোঁ মই চাহ খাইছোঁ যদিও এতিয়ালৈকে মোৰ ভোক একদমেই মৰা নাই তো কিবা খাব লাগিব আগত ৰখি তো এতিয়া হোটেল বিচাৰি বিচাৰি গৈ আছোঁ তেতিয়াতো খোলাই নাছিলে এতিয়া খুলিছে চাগে অকণমান দেৰি হৈ গ'ল ন অ' ভাই দোকান ক'ত আছে ৰে খাব লগা দোকান জল্দিছে পোৱাই দে প্ৰে যাওঁতেও বহুত ট্ৰাক পাইছোঁ আৰু এতিয়া আহোঁতেও ট্ৰাকে ট্ৰাক এতিয়া পূৰা ফালা ষ্টাৰ্ট হৈ গ'ল অকণমান ফালি দিওঁ আৰু এইখিনিত তো এইখিনিত ৰাস্তা বহুত বেছি ভাল লাগে দেই মোৰ ৱাও মজা লাগিছে ফালি মোৰ মানে আৰু আগত যাব মন আছিল পূৰা ভিউ পইণ্ট এটা আছে ন তালৈকে যাব মন আছিল কিন্তু বহুত বেছি দেৰি হৈ যাব তালৈকে গ'লে সেইটো কাৰণে তালৈকে নগ'লোঁ আৰু ইয়াৰ পৰাই গুচি আহিলোঁ এইখিনিও ভিউ পইণ্টে হয় আৰু একো খায়ো অহা নাই আগত গৈ পাই আৰু কেনেকুৱা দোকান পাওঁ নাপাওঁ ইমান বেছি ভোকো লাগি আছিল আৰু এইটো যে মই বাৰ বাৰ কৈয়ে আছোঁ ন এইটো চাওক না বাৰ বাৰ এই অৱস্থা হৈ থাকে এতিয়া এইয়া ইমানে মানে তাৰ টোপনি বেলেগে শুনিলে মোক পাগলে ক'ব টোপনি গোপ্ৰটোৰো টোপনি লাগিছে নেকি বুলি মই এনেই ধেমালি কৰিছোঁ মানে টোপনি লগা মানুহটো আছে কাৰণে থাক পাছত ঠিক কৰি ল'ম যেতিয়া খাবৰ কাৰণে ৰখিম তেতিয়া ইয়াক পূৰা টাইট দি ল'ব লাগিব এতিয়া য'তে ত'তে ৰখি নাথাকোঁ আৰু ঘৰতো কিবা কিবি অলপ কাম আছে সেইটো কাৰণে মই ৰিটাৰ্ণ হৈ দিলোঁ ঘৰত নগ'লেও যাব পাৰিলোঁ ঘৰত এটা কল কৰি দিলেই হ'ল হয় এতিয়া ঘৰত গৈ অকণমান ৰেষ্ট ল'ম ৰেষ্ট লৈ কিনে আকৌ ওলাই যাব লাগিবই চাগে আজি নকৰিলে আৰু পিছ পৰি থাকিব কামবিলাক মানে সময়ৰ কাম সময়ত কৰিব লাগে সময়টোতো গুচি যোৱাৰ পাছত ধৰি ৰাখিব নোৱাৰে ন বোলে 10টা বজাত ইণ্টাৰভিউ আছে কিন্তু 2টাই বাজি গ'ল তাৰপাছত যদি ইণ্টাৰভিউটোৰ টাইমটো ঘূৰাই লওঁ সেইটোতো নহয় সম্ভৱেই নহয় সেইটো তো সেইটো কাৰণে সময়ৰ মূল্য বহুত বেছি আছে হাই ভাইটিটো পূৰা চাই আছিল সেইটো কাৰণে হাই দিছোঁ সেইখিনিত বহুত বেছি গৰম লাগি আছিল যেতিয়া চাহ খাইছিলোঁ ৰ'দটো পূৰা লাগি আছিল ইফালে মানুহখিনিতো মানে জেকেট টেকেট তেনেকৈ পিন্ধিয়ে থাকে মানে ইহঁতৰ আদত হৈ গৈছে পিন্ধাটো মানে গৰম দিলেও পিন্ধাটো আদত হৈ গৈছে তেনেকৈ জেকেট টেকেট লগায়ে থাকে মোৰ মানে এটা জমনি ঘটনা ঘটি গৈছে যেতিয়া মেট্ৰিক দি উঠিছিলোঁ ফ্ৰেণ্ডজনীৰ দাদাকে নতুন এটা স্কুটি লৈছে দিও তেতিয়া নতুনকৈ ওলাইছিল তাই কৈছে যে হেৰি মোক স্কুটি শিকাবি হা আজি দীপৰ বিল চাইড যাম বোলে মই কৈছোঁ ঠিক আছে ওলাবি তাৰপিছত মই সেইটো টাইমত মানে স্কুটি চলাওঁ যদিও মানে ইমান পাৰফেক্ট নাছিলোঁ যিহেতু তেনেকৈ ঘৰৰ পৰা ইমান চলাব নিদিয়ে অলপ চলপ মানে ওচৰ জেগাখিনি চলাওঁ আৰু যেনে হাইৱেত চলোৱা নাছিলোঁ আৰু লাইচেঞ্চো নাছিল সেইটো টাইমত তো বয়সো হোৱা নাই লাইচেঞ্চ ওলাব এখন লগ কৰাৰ কাৰণে ঘৰতো কোৱা নাই পূৰা চুপচাপ মনে মনে ঘৰৰ পৰা গৈছোঁ চলাই গৈ আছোঁ ঠিকেই আছে যিহেতু 1 মাহো হোৱা নাই লোৱা নাম্বাৰ প্লেট নাই তো গৈ আছোঁ লখৰা পাৰ হ'লোঁ তেনেকৈ পাৰ হৈ যাই আছোঁ আৰু ৰাস্তাবিলাক বালাজী যেতিয়া পালোঁ বালাজীৰ অপজিট ছাইডত ষ্টাৰ চিটি ধাবা এখন আছে দেখাই পাইছে আপোনালোকে মানে গৈ আছোঁ চিধা গাড়ীখনো গৈ আছে ছিগনেল দিয়া নাই ডাইৰেক্ট মানে ষ্টাৰ চিটি ধাবাত যাবৰ কাৰণে কাটি দিছে মই আৰু গৈ আছিল কাৰণে ৰাস্তা দি যাব বিচাৰিছিলোঁ তাৰপিছত আৰু ডাইৰেক্ট কাটি দিছে ধাক্কাটো লাগি গ'ল ন ইমান জোৰে লাগিছে পূৰা কাৰাণ অৰ্জুন ফিল্মখন যে
পুৰা কাৰণ অৰ্জুনক মাৰোঁতে যে পুৰা উৰাই মাৰে তেনেকুৱা টাইপ মানে পুৰা উৰি গৈছোঁ স্কুটিৰ পৰা। মই বহুত বেয়াকৈ দুখ পাইছিলোঁ। তেতিয়া মানে মই পুৰা হাতটো লং টি চাৰ্ট আৰু লং পেণ্ট তেনেকৈ পিন্ধি থাকোঁ, ইমান গেলা গৰমত। তেতিয়া জুলাই নে আগষ্ট মাহ তেনেকৈ আছিল। তাৰপিছত দাদাই কৈছে ইমান গেলা গৰমতো ইমান লং পিন্ধি আছে। মই অইনদিনা তেনেকৈ নিপিন্ধো ন। তাৰপিছত ডাউট কৰিছে আৰু ক'ৰবাত পৰিছে দুখ চুখ পাইছে সেইকাৰণে এনেকৈ পিন্ধি আছে বোলে। তাৰপিছত মই দুদিনমান পাছত পাহৰি গ'লোঁ যে মোৰ এইটো দাগ আছে হাতত। শ্লিভলেছ পিন্ধিছিলোঁ, দেখা পাই গ'ল। তাৰপিছত কৈছে কি ক'ত দুখ পাইছা? এনেও গাড়ীৰ পৰা পৰিছা ন, ক'ৰবাত তেনেকৈ পিছলি খাই পৰিছা বুলি কিনে কৈছে। বালুত মানে পুৰা শ্লিপ খাই কিনে পৰিছিলোঁ ন, পুৰা হাতটো কাটি গৈছিল। গাইছ ইফালে আহি থাকোঁতে ভাইটিক লগ পাই গ'লোঁ দৈ মাৰি। তো ভাইটিক লগ পাই ভালেই লাগিল। আৰু ভাইটিয়ে চাইকেল লৈ আহিছে, কোকৰাঝাৰৰ পৰা আহিছে। তো শ্বিলঙলৈকে যাব, শ্বিলঙৰ পৰা আজি ৰিটাৰ্ণ হ'বা ন? কেতিয়া আহিছিলা কোকৰাঝাৰৰ পৰা? 7 তাৰিখত আহিছা। ঠিক আছে, ভালকৈ যাবা। বাই বাই। ভাইটিক লগ পাই বহুত বেছিয়ে ভাল লাগিল। সি কোকৰাঝাৰৰ পৰা আহিছে, ক'লে তাকো ছাপোৰ্ট কৰিব, কাৰণ ইমান দূৰৰ পৰা চাইকেল লৈ আহিছে। তো কোকৰাঝাৰৰ পৰা আহিছে, 7 তাৰিখে আহিছোঁ বুলি কৈছে কোকৰাঝাৰৰ পৰা। আৰু আজি শ্বিলঙৰ কাৰণে ওলাই দিছে। তো আজি ৰিটাৰ্ণো হ'ব। তো ভাবক চাইকেল লৈ ইমান দূৰ আহিছে। তো সকলোৰে নিজা পেশ্যন থাকে। মোৰো যেনেকৈ বাইকখন আহি গ'ল, তো মানিব লাগিব, চেলুট দিছোঁ। ইমান দূৰ যে চাইকেল লৈ আহিছে। তো ভালকৈ যাওক, ভালদৰে ৰাইডটো কমপ্লিট কৰি আহক সিও। তো কোকৰাঝাৰৰ পৰা কোনে মোৰ ব্লগ চাই আছে, তো কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ভাবিছোঁ ময়ো চাইকেলখন এদিন ওলাই কিনে চলাম। কোনে চাইকেল ৰাইড জইন কৰিব বিচাৰে জইন কৰিব পাৰিব, তো কমেণ্ট বক্সত কমেণ্ট কৰিব। এদিন ওলাম আৰু চবে। ধেমালি নহয়, ইমান দূৰৰ পৰা যে চাইকেল চলাই আহিছে, আচৰিতে মানি গৈছোঁ। অ' মাই গড, ইয়াতো চাওক না, ইমান বেয়াকৈ লেণ্ডশ্লাইড হৈছে। সিটো বেছি ডাঙৰ আছিল, যাওঁতে যিটো দেখা পাইছোঁ সিফালেও মানে হৈছে, মানে হৈয়ে আছে আৰু ভয়ে লগা হৈছে জেগাবিলাক। অ' মাই গড, প্ৰব্লেম এটা হৈ গ'ল। ইফালে GoProটো পৰি গৈছিল, তো পুৰা বৰবাদে হৈ গ'লোঁ হয়। চাওক না, খুলি কিনে গম পাইছোঁ ইফালে পুৰা ভাঙি গৈছে অলপ। তো এতিয়া অন কৰি চাওক কিবা হৈছে। অ' মাই গড, ভগৱানক থেংক ইউ কৈছোঁ, ভালে আছে, একো যে নহ'ল, খালি এইখিনি ফাটিছে আৰু অলপ। কিবা এটা কৈ দিব লাগিব আৰু। প্ৰব্লেমটো কি হৈছিল, তেতিয়াৰ পৰা তাৰমানে লুজ হৈ আছিল ন, ঢিলা হৈছিল। মই ভাবিছিলোঁ ক'ৰবাত খাব সোমাম, তাৰপিছত ঢিলা হৈ আছে কাৰণে টাইট কৰি ল'ম, সেইটো বুলি ভাবি আছিলোঁ। তেনেকৈ ৰখা নাছিলোঁ, কিন্তু ইয়াতে নট এটা আছিল, তো ক'ত বা পৰি গ'ল। তেনেকৈ ঢিলা হওঁতে বেছি ঢিলা হৈ কিনে পৰি গ'ল নেকি, নটটো নায়েই আৰু, তো তেনেকৈ পৰি গৈছে। এতিয়া বেছি ৰিস্ক নলওঁ, জল্দিছে বেগত সোমাই লওঁ, নহ'লে আৰু ক'ৰবাত যদি আৰু পৰি যায় বহুত ৰিস্কি হৈ যাব। তো জল্দিছে বেগত সোমাই লওঁ। এতিয়া আৰু তই এনেকৈ খেলি থাকিব নালাগে, সোমাই থাক। ইমান দুষ্ট কৰে ই, গোটেই ৰাস্তাটো মোক অশান্তি দিছে। টোপনি মাৰি আহিছে গোটেই ৰাস্তাটো, ইমান অশান্তি দিছে। এনেকৈ হৈ থাকে, সেইকাৰণে ইয়াক বেগত লোৱাই ভাল। এতিয়া ধুনীয়াকৈ গৈ থাকোঁ, নহ'লে আৰু ক'ৰবাত টোপনি মাৰি উল্টা খাই পৰিব। আজি যে পুৰা লাভ ভাল বুলি ক'ব লাগিব, বাপৰে। অকণমান টাইট হৈ থাকিবৰ কাৰণে কাপোৰটো লগাই দিছিলোঁ, কিন্তু হ'লেও মানে লুজ হৈয়ে যাই থাকে। ভগৱানক থেংক ইউ ক'ব লাগিব, বচাই দিলে মোক, নহ'লে তাৰ মালিকৰ পৰা বম ধুলাই পালোঁ হয়। চল' ৰাইড কৰিব আহি চব মানে উল্টা পুল্টাই হৈ গৈছে আজি। মই ভাবিছিলোঁ কি ধুনীয়াকৈ চুট ল'ম, সেইটো কাৰণে লগাই আনিছিলোঁ। আৰু ইফালে বহুত বেছি লুজ হৈ আছিল, কিন্তু তেনেকৈ পৰি যাব বুলি ভবা নাছিলোঁ, পৰি গ'ল হঠাতে। থেংক গড যে গ'লোঁ, সেইটোৱে। বেছি দূৰত যে পৰি নাথাকিল, পৰাৰ লগে লগে মানে ন'টিছ কৰিলোঁ, সেইটো কাৰণে পাই গ'লোঁ ৰক্ষা। মানে ভয়ে লাগি গৈছিল মোৰ, যদি নাপালোঁ হয় বহুত বেছিয়ে গড়বাৰ হৈ গ'ল হয়। ভাবিছিলোঁ এইটোতে চুট ল'ম বুলি, কিন্তু নট চট একোৱেই নাই আৰু, তো তেনেকৈ লোৱা নহ'ব আৰু, সেইটো কাৰণে বেগত সোমাই ল'লোঁ। আৰু ৰাতিপুৱা 5টা বজাতে ওলাই আহিছিলোঁ, তো এতিয়া বাজি গ'ল 11টা, সেইটো কাৰণে আৰু জল্দিছে ঘৰত যাওঁ। আশা কৰোঁ ব্লগটো চাই ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিব। আৰু যদি এতিয়ালৈকে মোক ছাবস্ক্ৰাইব কৰা নাই, তো জল্দিছে ছাবস্ক্ৰাইব কৰি দিয়ক, খটাখট ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু যিটো কেমেৰালৈ মটো ব্লগিং কৰি আছোঁ, সেইটো কেমেৰাটো মানে চাৰ্জ নাইয়ে, সেইটো কাৰণে ডাইৰেক্ট ঘৰ যাওঁ আৰু। তো নেক্সট ব্লগত লগ পাই আছোঁ। টাটা, বাই বাই।